এফালে খানা বনাওঁতে ইয়াৰ পথাৰত জ্বলাই পেলালে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইকেইদিন মই ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ আমাৰ ককা 1 জানুৱাৰী নিশা ঢুকালে আৰু ঢুকোৱাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি ভিডিঅ'টোত কি হ'ব আপোনালোকক দেখুৱাই আছোঁ আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাই থাকক অকণো স্কিপ নকৰাকৈ। আৰু বলক আহক তেন্তে আৰম্ভ কৰোঁ। ইয়াত খানা চলিছে পিকনিকৰ আৰু এইফালে দেখিছে আৰু এই পথাৰখন জ্বলাই পেলালে। ইয়াত ভাত বনাই থাকোঁতে এঙাৰ থৈছিলে আৰু থওঁতে জ্বলি গ'ল। চাই কৰি পেলালে পথাৰ নৰাবোৰ জ্বলি গ'ল। পাত কাটিব যাওঁ আৰু গছাক গছ গৈ পিনে পাত কাটি আনি দিছোঁ। এইফালে খোৱা মানুহ ঢেৰ হৈ গৈছে। পাত আনি আছোঁ, খাই আছোঁ। এইটোকে কাটিব লাগিব আৰু ইয়াত লৈ আহিলোঁ কলপাত আৰু খানা খাব এতিয়া। সেয়া দেখিছে লাইন বহি পিনে খাই আছে আৰু মই খাই উঠিলোঁ। আমাৰ ঘৰৰ মানুহখিনিয়ে পিকনিক খাইছোঁ আৰু ক'ত কেনেকৈ পিকনিক খাই আছে মই আপোনালোকক দেখুৱাম আৰু যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বলক মোৰ লগত চাই থাকক ভিডিঅ'টো। ইয়াত পাৰ্টি চলি আছে আৰু মই গৈ আপোনালোকক দেখুৱাই আছোঁ। পুৰা পাৰ্টি চলি আছে। তেওঁলোকৰ পাৰ্টিত শুকান ৰুটি আৰু মাংস চলি আছে। এয়া দেখিছে 31 ডিচেম্বৰ দিনাখন বগৰী চাপৰিত দাদা নাচি আছে আৰু এয়া হেলমেটটোকে নাচনী বুলি ভাবি পিনে নাচিছে। সেই দাদাসকলেও বগৰী চাপৰিত পিকনিক খাইছিলে 31 ডিচেম্বৰ দিনাখন। এয়া দেখিছে ডাঙৰ কেৰাহী পাতিছে আৰু খানা ডবল। আৰু এইটো ছাইডতো আপোনালোকক দেখুৱাই আছোঁ। এইটো ছাইডতো এটা পাৰ্টি আছে। এই পাৰ্টিটোৱে সেয়া মাংস পুৰি খাই আছে। লৈ আহি গ'লোঁ আৰু মোক বসন্তী চাই লওক। এয়া বসন্তীৰ নাম্বাৰ প্লেট দেখিছে 3049। এই বসন্তীখন মোক 1 মাহৰ কাৰণে দিছে। চব মডিফাই কৰি লৈছে একদম। বহুত পুৰণি কালৰ চাইকেল। ডাইটিয়ে এখন বসন্তী দিছিলে মোক। বসন্ত মাথাটো হেৰি তিতা নাই। আমাৰ ককাৰ 3 দিনীয়া তিলানীত পিণ্ড দিছে আমাৰ বৰ্তাই। যায় নম পানী অকণমান দিয়ক। আচমন্য জলং পোখত দি যায় নম। এই তুলক বিস্তৰম তৎসৰ মধ্য শ্ৰীখোজ হত্যা পৌষ মাছে ধেনু ৰাখ। অলপ আগলৈ গৈ লওক। আমাৰ ককাৰ তিলানী পাতিছে আমাৰ দদাৰ ঘৰত আৰু এয়া ভকতসকল আহিছে আৰু এতিয়া সান্তনি পানী দিলে। পৰিয়ালৰ মানুহবোৰ দেখুৱাই গৈছোঁ আপোনালোকক। এয়া আমাৰ দাদু, বৰ্তা, দাইদেউ আৰু এইফালে খুৰীদেউ মাহঁতি বহি আছে আৰু ভণ্টিহঁতি বহি আছে এইফালে। এয়া দেখিছে ব্ৰইলাৰ পুহিছে ইয়াত আৰু এটা প্ৰজাতি ব্ৰইলাৰ দেখিলোঁ ইয়াত। এটা কৰি দেখুৱাইছোঁ। এয়া ক'লা ব্ৰইলাৰ, ক'লা ৰঙৰ ব্ৰইলাৰ। ইয়াত প্ৰথমবাৰ দেখিছোঁ ক'লা ৰঙৰ ব্ৰইলাৰ। ইয়াত 80টামান ব্ৰইলাৰ আছে। ইয়াত কুকুৰাও পুহিছে আৰু লোকেল কুকুৰা পুহিছে। কুকুৰা উমনি কেনেকৈ দিছে ইয়াত চব দিছে উমনি বহিবৰ কাৰণে। আৰু ইয়াত কণী দেখিছে 12, 13টা, 14টা এনেকৈ দিছে। আৰু এইফালে দেখিছে কুকুৰা বহি আছে উমনি। এইফালে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ আৰু আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।